ৰবিবাৰ ঘৰৰ কিছু অলপ বস্তু আনিব লগা আছে আমি এটা বজাৰলৈ যাবলৈ ওলাইছো নমা এটা বলক আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া আমি ঘৰৰ পৰা ধাৰাপুৰ অভিমুখে গৈ আছো প্ৰায় 6:30 মান বাজিলে এতিয়া দিনত ঘৰৰ পৰা ওলোৱা নহল আমাৰ গুডে বহুত কান্দিলে কৰবাত ফুৰিব যাব লাগে বুলি কিন্তু তাৰ অহাকালিও যেটো পৰীক্ষা আছে সেই কাৰণে যোৱা নহল সেইবাবে এতিয়া সন্ধিয়া ভাবিলো এপাক ফুৰিও আহা আৰু ঘৰৰ লাগতেল সামগ্ৰীখিনিও লৈ আহো ধাৰাপুৰৰ পৰা আমি এতিয়া গৰল আহি পালো সোঁফালে যে দেখিছে সেই ডাঙৰ বিল্ডিংটো এইটো এটা বিবাহ ভৱন হয় মাৰৱাৰী সকলৰ বিয়া চিয়াবোৰ ইয়াতে সাধাৰণতে পাতে আৰু বিৰাট ধুনীয়া ধুনীয়া ডেকোৰেশন কৰে চালে বিৰাট ভাল লাগি যায় এতিয়া আমাৰ গুডুমাৰ স্কুল আহি পালো হৌখন কিজি আমাৰ ঘৰৰ পৰা যেটো ধাৰাপুৰ বেছি দূৰ নহয় প্ৰায় 3.5 কিলোমিটাৰ মান গতিকে এয়া ধাৰাপুৰ আহিয়ে পালো বজাৰত বিৰাট ভিৰ সকলোৱে বজাৰ কৰিবলৈ আহিছে সন্ধিয়া বহুত ভিৰ হয় ধাৰাপুৰত আৰু এয়া আমি আহি পালো লক্ষ্মী সুপাৰমাৰ্কেট আমি এতিয়া ইয়াৰ পৰাই বজাৰখিনি কৰিম তেন্তে আহক প্ৰথমে আমি বাস্কেট এটা লৈ লওঁ এও প্ৰথমতে আটা চাবলৈ ধৰিলে মই গলো আশীৰ্বাদ আটাটোকে লোৱা এও পতঞ্জলিৰ আটাটো চাই আছে 1 কেজি ওজনৰ মসুৰ দালি ললো ফৰচুন ৰাইচ ব্ৰেন অইল হালধি তাৰপিছত চাই আছো সুজি বিচাৰি নাপালো এবাৰ টমেটো কেচাপ মই গলো সৰু বটল এটাকে লোৱা এওকলে সৰু বটল দুদিন না যাব ডাঙৰ বটলকে লওঁ এখত গৈ এটা বেলেগে আটা ললে পতঞ্জলিৰ 5 কেজি ওজনৰ আটা আছিলে গতিকে ইমান ডাঙৰ আটা আমাক নালাগে গতিকে বেলেগ এটা আটা ললে নুডলছ চাই আছে হাক্কা নুডলছ এটা লৈ ললে গুডুৱে জুচ চাই আছে মোক খুদি আছে এইটো কি হয় গুডুৰ কাৰণে 3টা জুচ এবাৰ সাবুন তেলৰ সেকশনত আহিলো গুডুৱে এটা চকলেট ললে তাৰ পাছত বিল পেড কৰি আমি গুচি আহিলো এতিয়া আহকচোন মই কি বজাৰ কৰিলো এফালৰ পৰা আপোনালোকক দেখুৱাও এয়া আটা ৰাৰাজি তাৰপিছত মচুৰৰ দালি তাৰ পিছত এইটো প্ৰিল ডিশৱাছ লিকুইড মিল্কি বাৰ আৰু পিছত এইটো ষ্টে ফ্ৰী হাক্কা নুডলছ গুডুৰ জুচ ব্ৰিটেনিয়াৰ হয় 3টা ফ্লেভাৰৰ 3টা জুচ গুডুৱে সাইড কৰি দিলে মেগিজ হ্যান্ড ওয়াশ টমেটো কেচাপ সুজি শেষত গৈ এপেকেট পালোঁ তেওঁলোকে আনি দিলে গুডুৰ হেয়াৰ অইল আৰু এইটো ফৰচুনৰ চেনি ডভ চাবোন এপিচ হালধি ফৰচুন ৰাইচ ব্ৰেন অইল তেন্তে প্ৰিয় দৰ্শকবৃন্দ আজি মোৰ বজাৰৰ এই সৰু ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে চাই আমনি পোৱা নাই ভালেই পাইছে তেন্তে এটা লাইক আৰু কমেণ্ট দি দিব আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ